গুড ইভিনিং বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ আছামিজ বোৱাৰী সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা বৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে পালক পনীৰ। পালক পনীৰ বনাবৰ কাৰণে মই এয়া ফ্ৰেছ পালেং শাক লৈ লৈছোঁ এমুঠি। এইখিনি ভালদৰে ৱাছ কৰি লোৱা হৈছে। এয়া পালেংখিনিত মই গৰম পানী দি দিছোঁ, উতলা গৰম পানী। গৰম পানী দি অলপ সময় মই এইখিনি ৰাখিম। বেছি সময় ৰাখিব নালাগে, প্ৰায় 1 মিনিটমান সময় ৰাখিম মই। বেছি যদি সিজাই দিয়া হয় গৰম পানীত পালেংখিনি, তেতিয়াহ'লে পালক পনীৰৰ যিটো গ্ৰীণ কালাৰ আহে সেই কালাৰটো নাহিব আৰু খাবলৈ টেষ্টটো বেয়া হৈ যাব। সেইটো কাৰণে অকণমান সময় ৰাখিলেই হৈ যাব। গৰম পানীৰ পৰা পালেংখিনি উঠাই মই এটা মিক্সিত ভৰাই লৈছোঁ। এডোফুটামান নহৰু আৰু এডোখৰ আদা দি পেষ্ট। এতিয়া এখন কেৰাহীত তেল দি লৈছোঁ, মিঠাতেল। মই ইয়াতে 2টা তেজপাত আৰু অকণমান জিৰা দি দিছোঁ গোটা। এইখিনি ফুটাৰ পিছত এতিয়া মই কাটি ৰখা পিঁয়াজখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি ভালদৰে মই ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ৰঙা হৈ যোৱাৰ পিছত এতিয়া ইয়াত মই কাটি ৰখা এটা বিলাহী দি দিছোঁ। বিলাহীখিনি ভালদৰে সিজি লোৱালৈকে মই ভাজি ল'ম। এতিয়া ইয়াত মই দি দিম 1/2 টেবুল স্পুন হালধি পাউডাৰ আৰু ভালদৰে এইখিনি মিক্স কৰি ল'ম। আৰু দি দিছোঁ আন্দাজ অনুসৰি নিমখ। হাফ টেবুল স্পুন মই ৰেড চিলি পাউডাৰ দিছোঁ, কাশ্মীৰী ৰেড চিলি। আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰিব। আৰু দিছোঁ 1 টেবুল স্পুন জিৰা পাউডাৰ। গোটেই মিশ্ৰণখিনি ভাজি হৈয়ে গৈছে। এতিয়া ইয়াত দিছোঁ 1 টেবুল স্পুন ধনিয়া পাউডাৰ আৰু ভালদৰে এবাৰ ভাজি লৈ ল'ম। আৰু ইয়াত মই পিচি লোৱা পালেংখিনি দি দিলোঁ। আপোনালোকক দিওঁতে দেখুওৱা নহ'ল, কাৰণ কেৰাহীখন জ্বলি আহিব নেকি বুলি ভাবি মই পটাপট দি দিলোঁ, কেমেৰাটো অন কৰা নহ'ল। আৰু এইখিনি দি মই অকণমান সময় ঢাক মাৰি দিছোঁ, সিজি ল'ব দিম ভালদৰে। এয়া পনীৰখিনি কাটি লৈছোঁ মই। পনীৰখিনি মই কেঁচাকৈ লৈছোঁ, ব্যৱহাৰ কৰিছোঁ। ইয়াতে দি দিছোঁ কেঁচা পনীৰখিনি। আপোনালোকে এই পনীৰটো ফ্ৰাই কৰিও ল'ব পাৰে। পনীৰখিনি কেঁচাকৈ ব্যৱহাৰ নকৰি ফ্ৰাই কৰি ব্যৱহাৰ কৰিলেও টেষ্টৰ একো ডিফাৰেঞ্চ নাহে, কিন্তু মই এনেকৈ ভাল পাওঁ কাৰণে এনেকৈ দিছোঁ। আৰু এইখিনি এতিয়া অলপ সময় মই ঢাকন মাৰি সিজাই ল'ম। 7 পৰা 8 মিনিট সময় ঢাকি সিজাই ল'লোঁ। এতিয়া মোৰ এয়া পালক পনীৰ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই 1 চামুচ বাটাৰ এড কৰি আধা মিনিট সময় গেছৰ ওপৰত ৰাখিম। মোৰ ৰেডি হৈ গ'ল পালক পনীৰখিনি। আৰু কালাৰটো চাওক কিমান ধুনীয়া আহিছে। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেখেতলোকে প্লিজ ছাবস্ক্ৰাইব কৰক। লগতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ৰাখিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।